নমস্কাৰ। কিয়নো বস্তুবিলাক আমি উল্টাকৈ কৰি ভাল পাওঁ, আমি শুদ্ধ বস্তুবিলাক ভাল বস্তুবিলাক কৰি ইমান ভাল নাপাওঁ। যেতিয়া গোটেই পৃথিৱীত কৰোণাৰ আতংক সৃষ্টি হৈছিলে, চাইনাৰ পৰা আদি কৰি গোটেই পৃথিৱীয়ে যেতিয়া ইয়াৰ ভয়াৱহতা স্বীকাৰ কৰি ইয়াৰ ভয়াৱহতাৰ কবলত পৰি গৈছিলে, অলৰেডি মানুহ মৰিব আৰম্ভ কৰিছিলে, কি দৰকাৰ আছিলে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে দিল্লী নিজামুদ্দিনত মাৰ্কাজ মছজিদত আমি মাৰ্কাজ কনফাৰেন্সৰ কিবা তবলিগী কনফাৰেন্সৰ আয়োজন কৰিব লগা হ'ল? আমি নকৰিও পাৰিলোহেঁতেন এইখিনি বস্তু। মানুহেই যদি জীয়াই নাথাকে তেতিয়াহ'লে আমি ধৰ্ম দি কৰিম কি? মানুহ জীয়াই থাকিলেহে ধৰ্ম জীয়াই থাকিব, ধৰ্ম বাচি থাকিব। গতিকে সেইখিনি আমি নিজাববীয়াকৈ প্ৰথমতেই মাৰ্কাজৰ তৰফৰ পৰা বা মাৰ্কাজৰ যিখিনি আয়োজক কমিটি আছে তেখেতসকলে নিজাববীয়াকৈ সেইখিনি বস্তু বুজি পাব লাগিছিলে। ভাৰতবৰ্ষৰ পৰা অন্ততঃ কৰোণাৰ আতংক এটা বস্তু নাইকিয়া হৈ গৈছিলে প্ৰায়। হিন্দু মুছলিমৰ যিটো ৰাজনীতি সেইটো প্ৰায় অলমষ্ট বন্ধ হৈ গৈছিলে, কাৰণ ডাঙৰ ডাঙৰ মিডিয়া হাউচৰ হাতত তেনেকুৱা কোনো কণ্টেণ্ট নাছিলে যে হিন্দু মুছলিম লৈ পেলাই তেনেকুৱা কিবা ডিবেট কৰিব বা বহুত কিবা কিবি তেনেকুৱা কিবা আয়োজন কৰিব। সেইখিনি বস্তু নাছিলে তেখেতসকলৰ হাতত। গোটেই ভাৰতবৰ্ষৰ মানুহখিনি একগোট হৈ পেলাই কৰোণাৰ বিৰুদ্ধে যেতিয়া যুঁজিবলৈ আৰম্ভ কৰিছিলে তেতিয়াই ফটককৈ আনফৰ্চুনেটলি এই খবৰটো আহিলে যে তাতে ইমান মানুহ সোমাই আছে, ইমান মানুহ সোমাই থাকি তাৰ পৰা আৰু যিটো খবৰ মতে তাৰ পৰা তেলেংগানাত অলমষ্ট প্ৰায় 6জন মানুহৰ মৃত্যুৰ কথা কোৱা হৈছে, যি ইয়াৰ পৰা গৈ সংক্ৰমিত লোকৰ ভিতৰত 6জন মানুহ মৃত্যু হৈছে। তাৰপিছত আন্দামান নিকোবৰত প্ৰায় 10জন মানুহ পজিটিভ পোৱা বুলি কৈছে। কাশ্মীৰৰ পৰা 100 মানুহ অহা আৰু সেইখিনি মানুহকো বিচাৰি আছে কোন কোন মানুহৰ লগত সেইবিলাক মানুহে সম্পৰ্ক কৰিছিলে। ঠিক তেনেদৰে বস্তুখিনি সংক্ৰামিত হোৱাত তেনেকুৱা আৰু এটা বস্তু পোহৰলৈ আহি গ'ল। এই বস্তুটো পোহৰত অহাৰ লগে লগেই নতুনকৈ আকৌ মিডিয়াত কওক বা আমাৰ কিবা বিভিন্ন ধৰণৰ আৰ্টিষ্টলত কওক, গোটেই বস্তুটো সংক্ৰমিত হৈ গ'ল। আকৌ কৰোণাতকৈ ভয়াৱহ ভাইৰাছ এইটোহে হৈ গ'ল। এতিয়া গোটেই বস্তুটো এইটোহে আলোচনা কৰিব লগা হৈছে। এতিয়া মেইন আলোচনাৰ বিষয়বস্তু এইটো, বাকী চব আঁতৰি পেলাই এইটো এতিয়া মেইন বিষয়বস্তু হৈ গ'ল। তাৰ প্ৰথম কাৰণ মই আমাৰ যিখিনি তবলিগ জামাতৰ যিখিনি অৰ্গেনাইজাৰ আছিলে তাতে সেইখিনি মানুহক প্ৰথমতে মই তেওঁলোকক কাঠগড়াত থিয় কৰাইছোঁ, কাৰণ এইটো তেখেতসকল এই কনফাৰেন্সটো নাপাতি পেলাই পাৰিলেহেঁতেন যে এইখিনি সময়ত আমি নাপাতোঁ, চাই লওঁ বস্তুটো কি হয়। মানিছোঁ প্ৰতিটো বছৰৰ ছেইম ডেটতে তেখেতসকলে আয়োজন কৰি আহিছে, এই বছৰ নকৰিলে একো ডাঙৰ অপৰাধ হৈ নগ'লহেঁতেন। কিন্তু এতিয়া ভাৰতবৰ্ষত এই বস্তুটোৱে যিটো এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে গোটেই কমিউনিটিয়ে, গোটেই ভাৰতবৰ্ষত এতিয়া প্ৰায় মেক্সিমাম মানুহে এটা বস্তুৰ ওপৰত এটা কমিউনিটিক কাঠগড়াত থিয় কৰাই আছে। ইয়াৰ আগতে ক'ৰ পৰা কেনেকৈ বেমাৰবিলাক আহিছিলে সেইটো প্ৰায় পাহৰি গৈছে গোটেই বস্তুখিনি, এতিয়া এটা বস্তুতে লাগিছে। গতিকে এই বস্তুটোত প্ৰথমতে মই এই অৰ্গেনাইজাৰসকলক তেখেতসকলৰ গাত দুখ থকাটো বুলি মই নিজে ব্যক্তিগতভাৱে বিবেচনা কৰোঁ। এতিয়া দ্বিতীয় কথাটোলৈ আহোঁ। আমি এটা কথা সাধাৰণতে জানো যে আমি যেতিয়া যিকোনো মিটিং কিবা অৰ্গেনাইজ কৰোঁ, আমিও সৰু সুৰা কিবা অৰ্গেনাইজৰ লগত জড়িত, আমি যদি 500 মানুহ একেলগে গোট খুৱাব পৰা কিবা মিটিং এটা এৰেঞ্জমেণ্ট কৰোঁ, আমি প্ৰশাসনৰ অনুমতি নোলোৱাকৈ আমি কৰিব নোৱাৰোঁ। আমি যেতিয়ালৈকে প্ৰশাসনৰ অনুমতি নাপাওঁ তেতিয়ালৈকে আমি এইটো কৰিব নোৱাৰোঁ বা প্ৰশাসনে এইটো বন্ধ কৰি দিয়ে। তেনেকুৱা প্ৰশাসনে এনেকুৱা নহয়তো যে তাতে 2000, 3000, 4000 মানুহৰ যিটো আয়োজন চলিছিলে সেইটো বস্তু প্ৰশাসনে জনা নাছিলে। মই এটা জাষ্ট কিছুমান তালিকাভুক্তভাৱে কিছুমান বস্তু মই আপোনালোকক জনাব বিচাৰিছোঁ। 13 তাৰিখে মিনিষ্ট্ৰী অফ হেল্থ এটা চাৰ্কুলাৰ ইছ্যু কৰে। কৰোণা ভাইৰাছ ভাৰতৰ স্বাস্থ্যৰ কাৰণে মহামাৰী নহয় বুলি তেখেতসকলে কৈছে 13 তাৰিখে। আৰু 13ৰ পৰা 15 তাৰিখলৈকে এই দিল্লীৰ নিজামুদ্দিনৰ যিটো কনফাৰেন্স সেইটো আৰম্ভ হয়। অৰ্থাৎ 13 তাৰিখেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হেল্থ মিনিষ্ট্ৰীয়ে কৈ দিছে যে এইটো কৰোণাই ভাৰতবৰ্ষৰ কোনো স্বাস্থ্যৰ কাৰণে কোনো মহামাৰী নহয়। গতিকে তেখেতসকলে যেতিয়া 13 তাৰিখেই ঘোষণা কৰিছে, 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে আছিলে কনফাৰেন্সটো, তেখেতসকলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো আয়োজন কৰাৰ অনুমতি তেখেতসকলক দিলে। ঠিক তেনেকৈ তাত 2000-3000 মানুহ গোট খালে আহিছে। তাৰপিছত মই বস্তুটোত কোনো হিন্দু মুছলমান কৰিব বিচৰা নাই। গোটেই বস্তুটো আমি কিমান দায়বদ্ধ
আমি সমাজৰ কাৰণে কিমান দায়বদ্ধভাৱে কাম কৰি আছোঁ, আমি দেশৰ সুনাগৰিক হ'ব পাৰিলে নহয়, সেইটো মই ধৰ্ম নিৰপেক্ষভাৱে বস্তুটো আলোচনা কৰিব লৈছোঁ। তাৰপিছত 15 মাৰ্চত এইটো কনফাৰেন্সটো শেষ হৈ যায়। যেতিয়া 15 মাৰ্চত কনফাৰেন্সটো শেষ হৈ যায়, তেতিয়া অলমষ্ট বহুত মানুহ তেতিয়া ঘৰাঘৰি হৈ যায়। আৰু তেলেংগানাত যি 6জন মানুহ মৃত্যুবৰণ কৰিছে বুলি কোৱা হৈছে, যে ইয়াৰ পৰা গৈ সংক্ৰমিত হোৱা মানুহ 6জন মৃত্যুবৰণ কৰিছে, সেই তেতিয়াই 15 তাৰিখ শেষ হোৱাৰ পিছত ইয়াৰ পৰা মানুহখিনি ওলাই যোৱা আহিছে। 16 মাৰ্চত হিন্দু মহাসভাই আয়োজন কৰে গোমূত্ৰ পাৰ্টি। 16 মাৰ্চত দিল্লী গভৰ্ণমেণ্টে আকৌ নতুনকৈ এটা নটিচ ইছ্যু কৰে যে আজিৰ পৰা গোটেই যিখিনি ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন বা তেনেকুৱা যদি কিবা ধৰ্মীয় সভা সমিতি যিখিনি অনুষ্ঠিত হ'ব, আজিৰ পৰা গোটেইখিনি বন্ধ। এইটো 16 মাৰ্চৰ পৰা দিল্লী গভৰ্ণমেণ্টে এইটো এটা চাৰ্কুলাৰ ওলাই দিয়ে। তাৰপিছত 17 মাৰ্চত তিৰুপতিত 40,000 বৰ্তমান মানুহ গোট খায়। 18 মাৰ্চত আকৌ তিৰুপতিত 40,000 বৰ্তমান মানুহ গোট খায়। 19 তাৰিখে আনুষ্ঠানিকভাৱে তিৰুপতি বন্ধ ঘোষণা কৰে। 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনতা কাৰ্ফিউ লগায় ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া 6টালৈকে। আৰু 5 মিনিট সময় আমাক যিকোনো বাদ্যযন্ত্ৰ বজাই, কাঁহী বাতি যেনেকৈ নহওক যিকোনো বাদ্যযন্ত্ৰ বজাই আমি ডক্টৰসকলক বা নাৰ্ছসকলক যিসকলে কৰোণাৰ লগত যুঁজি আছে বা সেৱা আগবঢ়াই আছে, তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে আমাক তেনেকুৱা আহ্বান জনায়। সেইদিনাখন সন্ধিয়া 6টাৰ পিছত গোটেই ভাৰতবৰ্ষত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল, এইটো সকলোৱে জানে। সেইটো মই নতুনকৈ কোৱাৰ আৰু কোনো প্ৰয়োজন নাই। একদম ৰাস্তাত ওলাই মানুহে কিমান কিবা কিবি কৰিলে, গোটেই বস্তুখিনি তেনেকৈ হৈ গ'ল। তেতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবৰ কাৰণেই ৰাতিপুৱাৰ পৰা সন্ধিয়া 6টালৈকে কাৰ্ফিউ এটা দিছিলে। আৰু সেই কাৰ্ফিউৰ সন্ধিয়া 6টা বজাত কেনেকুৱা ধৰণৰ মজাক হ'ল, সেই কথাটো আমাৰ ভাৰতবৰ্ষৰ সকলো মানুহে এইটো জ্ঞাত। তাৰপিছত 25 তাৰিখে আকৌ লকডাউন ঘোষণা কৰা হ'ল। সেইটো লকডাউনত গোটেই ভাৰতবৰ্ষৰ মানুহে সঁহাৰি দিছে। যেতিয়া লকডাউন ঘোষণা কৰা হ'ল, ৰাতি 12টা বজাৰ পৰা লকডাউন ঘোষণা কৰা হ'ল বুজি সন্ধিয়া সময়তে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহ্বান জনালে, যি 4 ঘণ্টা সময় আছিলে, সেই 4 ঘণ্টা সময় ভাৰতবৰ্ষত কিমান উৎসৱমুখৰ পৰিৱেশ হ'ল, বয় বস্তু অনা নিয়াৰ ক্ষেত্ৰত দোকান পোহাৰ আদি কৰি কেনেকুৱা মানুহে একগোট হৈ পেলাই গোটেই বস্তুখিনি অনা নিয়াৰ পৰা আদি কৰি বিভিন্ন কামত লাগি গ'ল। তেতিয়া যিটো কামৰ কাৰণে উদ্দেশ্যৰ কাৰণে দিয়া হৈছিলে, সেইটো আমি নাগৰিকসকলে কিন্তু খুব ভালকৈ পালন নকৰিলোঁ। কাৰণ আমি ছ'চিয়েল ডিষ্টেঞ্চৰ কাৰণেই যেতিয়া জনতা কাৰ্ফিউ লগালে আৰু সেই যেতিয়া লকডাউন ঘোষণা কৰিলে, আৰু সেই লকডাউনৰ সুযোগ লৈ আমি এটা উৎসৱৰ সৃষ্টি কৰি দিলোঁ গোটেই আমি বয় বস্তু কিনাৰ ক্ষেত্ৰত। 25 তাৰিখে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰামলালা মুভমেণ্টৰ এটা স্থানান্তৰৰ এটা কাৰ্যসূচী লয়। তাতে বহুত মানুহ গোট খায়। আৰু আমি জানো 24 তাৰিখে আকৌ মধ্যপ্ৰদেশত নতুন গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ কাৰণে তেখেতসকলে আকৌ এইটো কিবা বহুত আনন্দৰ উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰি তাতো বহুত মানুহে অংশগ্ৰহণ কৰে। আৰু মধ্যপ্ৰদেশত এজন কৰোণা সংক্ৰমিত সাংবাদিক বন্ধুৱেও সেইবিলাক বস্তু এটেণ্ড কৰিছিলে। তেতিয়াও এইটো বহুত সন্ত্ৰাসৰ সৃষ্টি হৈছিলে। তাৰপিছত 30 তাৰিখলৈকে যেতিয়া আকৌ নতুনকৈ নিজামুদ্দিনৰ ঘটনাটো পোহৰলৈ আহিল, তেতিয়া আকৌ গোটেই বস্তুটো ডাইভাৰ্ট কৰি পেলাই যে এইটো অকল নিজামুদ্দিনৰ পৰাহে এইটো সংক্ৰামিত হ'ল, গোটেই কৰোণাটো দিল্লী নিজামুদ্দিনৰ পৰা আৰম্ভ হ'ল, এইটো এটা নেৰেটিভ তৈয়াৰ কৰিলে। এতিয়া মিডিয়াত এইটো চলি আছে, ডাঙৰ ডাঙৰ মিডিয়া হাউচবিলাকে এইটো চলাই আছে যে দিল্লী নিজামুদ্দিনে গোটেই ভাৰতবৰ্ষত এতিয়া কৰোণা বিয়পাইছে। ডেফিনেটলি তেখেতসকলে যিটো কৰিছে ভুল কৰিছে। এইটো কৰিব নোৱাৰিলে, এইটো ইচ্ছা কৰিলে তেখেতসকলে এইটো নকৰিও থাকিব পাৰিলেহেঁতেন। কিন্তু গোটেই যিটো 13 তাৰিখৰ পৰা যিটো আৰম্ভ হৈছে গোটেই হেৰিত, তাৰ এটা সংযোগহে মাত্ৰ এই নিজামুদ্দিনৰ ঘটনাটো।
কাৰণ তাৰ পিছৰ পৰা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত তেনেকৈ কণ্টিনিউৱাছলি চলি গৈছিলে সেইখিনি বস্তু এতিয়া পোহৰলৈ নাহি অকল এটা বস্তু নেৰেটিভ লগাই এইটো সময়ত যিটো সময়ত কৰোণাই আমি কৰোণাই কাৰো ধৰ্ম দেখি পেলাই নাহে কাৰো ঘৰত নোসোমাই যে অকল ধৰ্ম লৈ পেলাই কাৰোবাৰ ঘৰত সোমাব এই বস্তুটো এইটো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে ধৰিব আমি সকলোৱে সজাগ হোৱা দৰকাৰ ঠিক আছে মানিছোঁ কোনোবাই তাতে গৈছিলে যদি সেইখিনি আমি এতিয়া যদি গম পাওঁ আমাৰ ওচৰ পাজৰ কোনোবা গৈছিলে আমি চবেই একগোট হৈ পেলাই এইটো স্বাস্থ্য বিভাগক খবৰ কৰি তেখেতসকলক গতাই দিব লাগে বা কিবা 14 দিনৰ কিবা হেৰি কৰিব লাগে গোটেই বস্তুটো আমি মিলি পেলাই কৰিব লাগিব এইটো ভাগ কৰাৰ সময় নহয় গতিকে আমি এইটো সময়ত যাতে গোটেই বস্তুখিনি এটা পক্ষক দোহাৰো কৰি পেলাই ক্ষান্ত নাথাকি গোটেই বস্তুটো যাতে আমি একগোট হৈ পেলাই বস্তুটো আলোচনা মৰ্মে আৰু বস্তুটো আমাৰ চবৰে দায়িত্ব আছে এইটো অকল এতিয়া মই মানিছোঁ যে দিল্লী নিজামুদ্দিনৰ পৰা অহা মানুহৰ পৰাই যদি বিয়পে এইটো অকল আমাৰ খালি মুছলিমৰ গাত বিয়পি নাযায় চবৰ গাতে বিয়পিব গতিকে সেই বস্তুটো যদি তেনেকুৱা হৈছে অকল হিন্দুৰ ক্ষেত্ৰত অকল মুছলিমৰ ক্ষেত্ৰত মই ক'ব যোৱা নাই যদি আমাৰ কোনোবা বেলেগ ধৰ্মৰ মানুহৰ বাহিৰৰ পৰা তেনেকৈ আহিছে কেৰালাৰ পৰাই হওক বিভিন্ন বাহিৰৰ পৰা যদি আহিছে তেনেকুৱা যদি কাৰোবাৰ নজৰত পৰিছে সেইখিনি বস্তু আমি একগোট হৈ পেলাই এটা ছ'চিয়েল এৱাৰনেছ সৃষ্টি কৰি বস্তুটো একেলগে আগুৱাই যাব লাগিব তেতিয়াহে আমি ইয়াৰ লগত যুদ্ধ কৰিব পাৰিম তেতিয়াহে আমি এইটো চিৰদিনৰ কাৰণে নাইকিয়া কৰিব পাৰিম যদি আমি এজনে আনজনৰ ওপৰত এনেকৈ দোহাৰোপ কৰি থাকোঁ এইটো খুব শুভ লক্ষণ নহ'ব আগলৈকে আৰু হয়তো ইয়াতকৈ যদি আমি এনেকেই বস্তুটো এটা পৰিৱেশলৈ ঠেলি দিওঁ তেতিয়াহ'লে হয়তো এইটো আৰু খুব ভয়াৱহতাৰ সৃষ্টি কৰিব সমাজলৈ গতিকে মই সকলোকে আহ্বান জনাম যে এইটো সময়ত যাতে আমি এইবিলাক বস্তু নকৰি পেলাই আমি এনেকৈ বস্তুটো নুবুজি হিন্দু মুছলিম দি পেলাই বস্তুটো নুবুজি পেলাই আমি সকলোৱে একগোট হৈ পেলাই বস্তুটো কেনেকৈ এইটো নিৰাময় কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হৈ যুঁজিব লাগিব